মিউজিক কৰিছোঁ তাত সেইখন লণ্ডনত শ্বুটিং হ'ব চ' আমি লণ্ডন চন্দন ভাইৰ পৰা হৈছোঁ এতিয়া লাহেকৈ অসমৰ পৰা নমস্কাৰ শ্ৰোবন্ধুসকল সকলোৱে জানে যে জুবিন গাৰ্গৰ ডক্টৰ বেজবৰুৱা 2 যোৱা 3 ফেব্ৰুৱাৰীত ৰিলিজ দিছিল আৰু এই ছবিখনক অসমৰ ৰাইজে আঁকোৱালি লৈছে যাৰ বাবে এসপ্তাহৰ ভিতৰতে 5 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে লগতে জুবিন গাৰ্গৰ বহুকেইখন নতুন চিনেমা আহি আছে এখন চিনেমা লণ্ডনত শ্বুটিং হ'ব বুলি তেওঁ কৈছে জুবিন গাৰ্গে কি ক'লে শুনো আহা ধন্যবাদ জনাইছোঁ প্ৰথমতে আৰু চিনেমাখনৰ এই জয়যাত্ৰাত আপোনালোকৰ অংশীদাৰ গোটেই অসমৰ ৰাইজ অংশীদাৰ তেওঁলোকৰ আশীৰ্বাদ অবিহনে চিনেমা কেতিয়াও নচলে গতিকে তেওঁলোকৰ আশীৰ্বাদ লাগিব প্ৰত্যেকখন চিনেমাত আৰু যিসকলে চাইছে সকলোৱে ভাল পাইছে যিসকলে চোৱা নাই তেওঁলোককো চাবলৈ আহ্বান জনাইছোঁ আৰু ইতিমধ্যে ক'লে যে বিভিন্ন মেট্ৰ'জ ইণ্ডিয়াৰ সকলোতে ৰিলিজৰ ব্যৱস্থা কৰা হৈছে আৰু কেইবাখনো চিনেমাৰ পৰিকল্পনা চলি আছে এখন মোৰ নিজৰ ৰৈ ৰৈ বিনালে শিকাৰ বুলি এখন মই এক্টিং কৰি মিউজিক কৰিছোঁ তাত সেইখন লণ্ডনত শ্বুটিং হ'ব চ' আমি লণ্ডন চন্দন ভাইৰ পৰা হৈছোঁ এতিয়া লাহেকৈ অসমৰ পৰা চ' সেইটো এটা ভাল চাইন সকলোকে মৰম জনাইছোঁ আপোনালোকৰ লগত থাকিব আমি ভাল ভাল চিনেমা বনাই যাম থেংক ইউ ডক্টৰ বেজবৰুৱা জিন্দাবাদ থেংকছ